हेलो एवरीवन আজি মোৰ মনটো বহুতেই ভাল লাগি আছে মোৰ বুলি নহয় আমাৰ তিনিজনীৰে ভাল লাগি আছে আৰু এই পিঠিত ডাঙৰ ডাঙৰ বেগৰ বুজা কেইটা লৈ ঘৰলৈ বুলি গৈ আছো হেয়াও এমাহৰ বাবে এমাহ মানে আজি দিনটোতো গলে আৰু অহা দিনটো বাদ দি মাত্ৰ 28 দিনহে থাকিবলৈ পাম আৰু নেক্সট ভিডিও বিলাক আপোনালোকক মই ঘৰৰ পৰা দি থাকিম আৰু পিঠিত লোৱা বেগটো ইমানেই ওজন হৈছে নহয় ভালকে খোজ কাঢ়িবই পৰা নাই কিবাকেহে গৈ আছো আৰু এনেকে ঘৰলৈ যাবলৈ পালে মনটো যে ইমানেই ভাল লাগে নহয় তাকো এমাহৰ বাবে গৈ আছো এদিন যাবলৈ পালে ইমান ভাল লাগে মনটো আজি সেইকাৰণে ইজনীয়ে হিজনীক চাই কেৱল হাঁহিয়ে আছো আৰু হেডকোৱাৰ্টাৰৰ সন্মুখত এনেকে অলপ সময় গাড়ী ৰখি আছো বহু দিনৰ মূৰত ঘৰলৈ যাবলৈ পালে যে কিমান ভাল লাগে বাহিৰত পঢ়ি থকা বাহিৰত কাম কৰি থকা বিলাকে ভালকৈ বুজি পাব আৰু বাহিৰত থকা বিলাকে বুলি নহয় ঘৰত থকা বিলাকৰো চাগে হিমানেই ভাল লাগে কিমান দিনৰ মূৰত যে নিজৰ লৰাজন নিজৰ ছোৱালীজনী ঘৰলৈ আহিব সকলোৰে চাগে সমানে ভাল লাগে আৰু আমি উলাওতে প্ৰায় 12টাই বাজি গল এতিয়া ঘৰ পাও মানে প্ৰায় 6টা মানেই বাজি যাব আজি বতৰটো ডাৱৰীয়া ভালো লাগি আছে ইমান এটা গৰম নাই হলেও মনত অলপ ভয়ও লাগি আছে যদি গাড়ীৰ পৰা নামোতে বৰষুণ দিয়ে ছাতি আনিছো লগত হলেও যিমানহে ওজন হৈছে বেগ কেইটা ছাতি ধৰা আৰু নহব আজি মই বহা সিটটোৰ আগতে ইমান মৰম লগা কণমানি এজনী বহিছে বাছত এনেকে বিভিন্ন ধৰণৰ মানুহ লগ পাও কেতিয়াবা খং উঠে আৰু কেতিয়াবা ভালো লাগে আজি এই মৰম লগা কণমানিটো ইমান ধুনীয়াকে শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰে গানটো গাই আছে মনটো কিবা আৰু ভাল লাগি গল শুনি আৰু শোণিতপুৰৰ পৰা তেজপুৰলৈ গোটেই ৰাস্তাটো মই এই মৰম লগা মাইনাজনীৰ প্ৰাৰ্থনাটোকে শুনি গৈ থাকিলো আৰু গৈ থাকোতে দেখিলো ঢেকিয়াজুলিৰ কিছুমান জাগাত বানপানী হৈ আছে গোটেই জাগাত নহয় কিছুমান জাগাত হৈছে মাজে মাজে আমি আকৌ সৰুতে বানপানী হলে আনন্দহে পাইছিলো লগৰ লগত ভেলত উঠিছিলো বানপানী চাবলৈ গৈছিলো এইবিলাক দুখ কষ্ট অনুভৱে কৰিব পৰা নাছিলো মা দেউতাইহে গম পাইছিলে কেনেকৈ ঘৰখন চলাইছিলে মোৰ আকৌ এইফালে বানপানী দেখি আগৰ কথাবিলাকহে মনত পৰি গল কিমান যে দুষ্ট কৰিছিলো আনন্দ কৰিছিলো আৰু আধাৰ পৰা মোক ভাইটিয়ে নিবলৈ আহিছিলে ভাইটিৰ লগত উঠি ললো একেলগে আৰু ঘৰ গৈ পাও মানে আন্ধাৰে হৈ গল আহোতে আকৌ মাজতে ৰখি কিবা খোৱা বস্তু অলপ বজাৰ কৰি ললো আহি পাও মানে বেছিকে দেৰি হৈ গল আজিৰ পৰা ভিডিঅ'বিলাক মই আপোনালোকক ঘৰৰ পৰাই দি থাকিম আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগিলে লাইক কৰি দিব আৰু লগতে ফলো কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানে বাই